Hello friends, welcome back to my YouTube channel. So আপোনালোকে এটা লেটেষ্ট আপডেট দিবলৈ ওলাইছো গুৱাহাটী 9 মাইলৰ যোৱাকালি পৰা আমাৰ OBC ফাৰ্ষ্ট ডে SSC দি ৰানিং আৰম্ভ হৈছিল তাত আপোনালোকে A to Z জানকাৰী দি আছো ভিডিওটো হেকালৈকে চাই থাকিব ওটাই কথাখিনি গম পাব আপোনালোকে ফাৰ্ষ্ট যেতিয়া আপোনালোকে লাইন পাতিব যাব তেতিয়া আপোনালোকে বেছি ইমান জলদি যাই কিনে কাম নাই মানে গেটখন খুলি দিছে 5টা বজাত 5টা বজা গেট খুলিলে কিছুমানে এটা দুটা 11টা 12টা লাইন পাতিব গৈছে তো ইমান জলদি লাইন পাতিব যায় কাম নাই তাতে 5টা বজা আগত গেট খুলি নিদিয়ে আৰু গেট খুলি দিলো মানে যেতিয়া জনে দেৰিকে আহিলো কথা নাই তাতে লাইন পাততে জনে 3টা বজা আহিছে হয়তো হিজনো ফাৰ্ষ্ট গ্ৰুপত দৌৰিবলৈ পাইছে তো ইমান এনে ভিৰ কৰি আপোনালোকে টোপনি ক্ষতি কৰিব নালাগে তোমালোকে দেৰিকে যাবা একো কথা নাই টোপনিটো ভালকৈ মাৰি লবা তেতিয়ালে ৰানিংটো ফেল নকৰা ৰানিংটো 8:30 9টা ভিতৰত ক্লিয়াৰ কৰি দিছে কালি ক্যান্ডিডেট হৈছিল 800 তাতে 4টা গ্ৰুপ বনাইছে 4টা গ্ৰুপৰে 35% 45% ফেল হৈছে বাকি ৰানিংটো বেছিভাগে পাস কৰিছে যিগলকে জবাৰ গৈছিল তাত ইন্টাৰভিউ দিব তেওঁলোকে গম পায় মেডিকেল জত কৰিছিল তাৰ পৰা এই মেডিকেল কৰাৰ আগৰ ফাৰ্ষ্ট লগে তাত আহাজা কৰিব লাগে 1250 হয় তাতে আৰু বেছি ভয় খাই দিব নালাগে বাস নরমাল থাকিলে হল একো টেনশন নলবা আৰু দুটা টোকেন কালেক্ট কৰিব টোকেন দুটা নহৰাবা দে টোকেন দুটা একদম হাতত ৰাখিবা টোকেন দুটা হৰালে কথাটো বেয়া হৈ যাব বাকি ৰানিং কৰা হোৱা বছত ইয়াতে বহাই কিনে তোমালোকে হাইট চেজ জুখিব হাইটত অলপ কণা লাগিছে বাকি চেষ্টত বহুত ৰেহাই দিছে বাকি ওয়েটতো অলপ কাটিছে বাৰু তাৰপিছত ৰানিং কৰা শেষ হোৱা বছত আপোনালোকে স্ক্যান কৰি দিব স্ক্যান কৰা যিগলক মাইক্ৰ সেকেন্ডত ফেল কৰিব মাইক্ৰ সেকেন্ডত তো উলাই দিব তোমালোকে ফেল কৰা বছত লগালগ উলাই নিদিয়ে বাট যেতিয়া স্ক্যান কৰি দিব RFID চালে তেতিয়া উলাই ন মাইক্ৰ সেকেন্ডত কিবা ফেল কৰিব সেকেন্ডত ফেল কৰিব মোৰ লগ দুজন ফেল কৰিছে ৰানিংত হাইটত এজনে ফেল কৰিছে বহুত মাৰ খাইছিল বাকি তোমালোকে খানাটো বাহিৰৰ পৰা লৈ যা ভাল হ'ব বাট তাতে খানাটো ভাল নহয় বহুত মানে 35 টকাকে লৈছে একদম পানীয়া খানা ভাল নাপাবা খাই বাহিৰৰ পৰা লৈ যাবা বাকি নরমাল থাকা চিন্তা কৰিব নালাগে সকলোৱে পাস কৰিবা বেষ্ট অফ লাক বাই বাই